আছে ইয়াত, গতিকে তেওঁলোকলৈ আমি এটাই অনুৰোধ যাতে এই আঁচনিখন যাতে খুব সোনকালে হৈ যায় আৰু আমাৰ হাতত চৰকাৰে আমাক খুব কম সময় বান্ধি দিছে, একেবাৰে কম সময় আছে, যিখিনি সময়ৰ ভিতৰত আমি এই আঁচনিখন আমি শেষ কৰিব লাগিব। আৰু আগৰ যদি কোনোবা ইয়াত যদি চলাৰ পাইছে বা তেনেকুৱা ধৰণৰ আমাৰ কোনো ইয়াত হেৰি নাই, লক্ষ্য নাই। আমাৰ এইটো আঁচনিত আমি বৰ্তমান যিখিনি মানুহ আহিছোঁ, যিখিনি আমি আহিছোঁ, যিখিনি মানুহ আমাৰ ইয়াত লাগি আছে বা যিখিনি মানুহ আমাৰ ইয়াত ইনভলভ হৈ আছে, আমাৰ কোনো এটা কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ যে আমাৰ ইয়াত কোনো ধৰণৰ পলিটিকেল বা কোনো ধৰণৰ আমাৰ হেৰি নাই। আমি কোনো ধৰণৰ পলিটিকেল গ্ৰুপৰ লগত আমাৰ লগত নাই। আমি কাকো ছাপৰ্টো নকৰোঁ, কাকো আমি হেৰিও নকৰোঁ, কোনো ধৰণৰ পলিটিকেল যিটো আমাৰ হেৰি আছে কোনো আমাৰ লগত নাই। আমি একদম সামান্যভাৱে চিম্পুলভাৱে আমি এখন আঁচনি যাতে আমি ইয়াত কৰিছোঁ, এই আঁচনিখন আমি ইয়াত ইমপ্লিমেণ্ট কৰিব লাগে আৰু যাতে ৰাইজে এই গোটেইখিনি বেনিফিট পায়, এই গোটেইখিনি সুবিধা পায়, তাৰ কাৰণে আমাৰ সেইখিনি যিমানখিনি যি প্ৰয়োজন লাগে আমি কৰিম। আৰু প্ৰথম পৰ্যায়ত সেইকাৰণে আমি ছাৰ্ভেটো আমি আৰম্ভ কৰিছোঁ। গতিকে ছাৰ্ভে যেতিয়া আমি আৰম্ভ কৰিম, তেতিয়া মই আৰু মোৰ বন্ধু মানুহ, আমাৰ কোম্পানীৰ মানুহ যেতিয়া আহি পেলাই আমি এজিএম ছাৰক লগ ধৰিলোঁ, বৰপেটা জিলাত যেতিয়া আমি তেওঁৰ অফিচত গৈ তেওঁক লগ ধৰিলোঁ, তেখেতক আমি জনালোঁ যে ছাৰ আমি আঁচনিখন সোনকালে কৰিব লাগে আৰু তেওঁলোকৰ ফালৰ পৰা যথেষ্ট প্ৰেছাৰ আছে, যথেষ্ট মানে হেৰি আছে যে আমি সোনকালে কৰিব লাগে। আৰু প্লাছ আৰু এটা কথা হৈ গ'ল কি, এনেকুৱা এটা ঘটনা হৈ গ'ল যে আমাৰ আজি পঞ্চায়ত ইলেকশ্যন আগমুহূৰ্তত আছে আৰু সেইকাৰণে আৰু অসুবিধা হৈছে, কাৰণ যিখিনি মানুহে কৰ্ম কৰে বা এতিয়া ধৰক ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ ফালৰ পৰা যিখিনি মানুহ থাকিব লাগিছিল তেওঁলোক আহিব, আজি BDO চাহাব আহিব পৰা নাই বা তেওঁলোকৰ BDO চাহাবৰ কোনোবা অফিচৰ মানুহ কোনো আহিব পৰা নাই। তেওঁলোকে আমাক কৈছে যে ঠিক আছে আপোনালোকে যায় সজাগতা সভাখন আপোনালোকে কৰক, যি য'ত সুবিধা হয় তাতে আপোনালোকে সজাগতা সভাখন কৰক, কৰি পেলাই ৰাইজক এইখিনি অৱগত কৰাওক যে এই আঁচনি অলৰেডি আৰম্ভ হৈছে আৰু এই আঁচনিৰ কাৰণে কি কি কৰিব লাগিব, যাৱতীয় কি লাগিব, এই গোটেইখিনি বস্তু আপোনালোকক জনাব। তো এতিয়া কথা হৈছে প্ৰথম, আৰু আমি ঠিক তেখেতক লগ ধৰাৰ লগে লগে তেখেতে আমাক এটা কথা জানিবলৈ দিলে যে ইয়াতে আগতে হুছেইন ডাঙৰীয়াই কোৱা নিচিনা কোনোবা বেলেগ মানুহে আহি পেলাই কিবা চ'লাৰৰ নামত অলপ পইচা লৈছে, পইচা দিবলৈ পৰা নাই কৰিবৰ কাৰণে, আৰু এই সাধাৰণ ৰাইজক মানে তেওঁলোকে মানে ঠগিছে বুলিয়ে ক'ব লাগিব। গতিকে তেনেকুৱা ধৰণৰ আমাৰ ইয়াত এইখন আঁচনি, সৌভাগ্য আঁচনি, এইখন হ'ল কেন্দ্ৰীয় চৰকাৰৰ এখন আঁচনি, অকল অসমতেই নহয় গোটেই ভাৰতবৰ্ষত এই আঁচনি হৈ আছে। গতিকে এইখন আঁচনিৰ অধীনত কোনো ধৰণৰ বেনিফিচিয়াৰীয়ে কোনো ধৰণৰ পা পইচা দিব নালাগে, আপোনালোকে 1 টকাও দিব নালাগে, আপোনালোকে 1 টকা এটা খৰচ কৰিব নালাগে, খালি আপোনালোকৰ সহযোগটোহে লাগে, যাতে মানুহখিনি যেতিয়া ছাৰ্ভে কৰিবলৈ গৈছে আপোনাৰ যিখিনি ডকুমেণ্টেশ্যন লাগে, যিখিনি কাগজ পত্ৰ নথি পত্ৰ আপোনালোকে দিব লাগে, সেইখিনি ফটো দিব লাগে, সেইখিনি যাতে ভালকৈ দিয়ে। আৰু বস্তুখিনি যেতিয়া আপোনাৰ ঘৰত যেতিয়া লগাবলৈ যাব, তেতিয়া যেন আপোনালোকে যিজন বেনিফিচিয়াৰী থাকে তেওঁলোকে যেন তাতে নিজে উপস্থিত থাকি পেলাই সেই বস্তুখিনি যে ভালমতে হৈছে নহৈছে, এই গোটেইখিনি যেন আমাক সেইখিনি সহযোগেই লাগে। আৰু যদি কোনোবাই যদি কিবা ধৰণৰ অপ্ৰীতিকৰ ঘটনা ঘটাব বিচাৰিছে, এতিয়া অলপ আগতে হুছেইন ডাঙৰীয়াই কৈ যোৱাৰ লগে লগে যে কোনোবাই অন্ততঃ এনেকুৱা কিছুমান মানুহে, আৰু তাৰ ভিতৰত আমি শুনিবলৈ পাইছোঁ দেই, আমি শুনিবলৈ পাইছোঁ যে কোনোবাজনক অলৰেডি আমি কোনোবাই জেলত পঠাই দিছে, তেওঁলোকৰ মানে এইটো কামৰ কাৰণে তেওঁলোকে মানে জেলত আছে। গতিকে ঘটনা হৈছে কোনোবাই এই আঁচনিটো যেতিয়া আমাৰ 31খন গাঁও আছে, গতিকে সহজ কথা নহয়, গতিকে 31খন গাঁৱত প্ৰায় 10,000 বেনিফিচিয়াৰী হ'ব। গতিকে এইখিনি কালত এই আঁচনিখন চলি থকাৰ সময়ত এই মানুহখিনিয়ে যাতে কোনো ধৰণৰ বেলেগ কিবা ধৰণৰ এটা সৃষ্টি কৰিব নোৱাৰে, সেইটোৰ প্ৰতি আপোনালোকে লক্ষ্য ৰাখিব। কাৰণ এনেকুৱাও কিছুমান কথা আছে যাতে তেওঁলোকে আমাৰ মানুহখিনিৰ লগত মাজত লগ লাগি পেলাই তেওঁলোকে এইটো দেখুৱাব পাৰে যে নহয় আপোনালোকৰ পৰা যে পইচা লৈছিলোঁ এই আপোনালোকে বস্তু লওক, যে আপোনালোকৰ পৰা আমি যে পইচা লৈছিলোঁ আৰু সেই পইচাৰ বিনিময়ত এই বস্তু লয়, কিন্তু তেওঁলোক আমাৰ আঁচনি, সৌভাগ্য আঁচনিৰ লগত কোনো ধৰণে জড়িত নহয়। গতিকে আমি এটাই কথা বিচাৰোঁ যে ৰাইজে আমাক সহযোগ কৰক, আৰু এই সহযোগিতা যদি আপোনালোকে সহযোগ কৰে নিজৰ খুব সোনকালে আৰু খুব ধুনীয়াকৈ এই আঁচনিখন সম্পূৰ্ণ হৈ যাব। গতিকে আমি আমাৰ কোম্পানীৰ ফালৰ পৰা আমি ভাবিছোঁ যে আমাৰ যিকেইজন মানুহ, টেকনিকেল মানুহ বা ছাৰ্ভেৰ মানুহ যিখিনি আমাৰ গাঁওখনত যাব, তাৰ প্ৰথমতে ছাৰ্ভেৰ কাৰণে যাব, তাৰপিছত আপোনালোকৰ লিষ্টখন হ'ব, লিষ্টখন হোৱাৰ পিছত লগে লগে আপোনাৰ ঘৰত চ'লাৰ মানে হেৰিবিলাক ডিষ্ট্ৰিবিউশ্যন কৰা হ'ব। এইটো আমি এটা একেলগে গোটেইখিনি বস্তু নিদিওঁ, আমাৰ এটা ছিষ্টেমেটিক ৱেত দিম, এটা হিচাপত বস্তুখিনি দিম যাতে গণ্ডগোল নহয়।
গতিকে এইখিনি মানুহক আমি আমাৰ ফালৰ পৰা আইডেণ্টিটি কাৰ্ড আমি ইছ্যু কৰিম। লগত তেওঁলোকৰ ফটো থাকিব, নাম এড্ৰেছ থাকিব, আমাৰ কোম্পানীৰ নাম থাকিব, আৰু এই পাৰ্টিকুলাৰ যিকেইজন মানুহৰ ফটো আইডেণ্টিটি কাৰ্ড থাকিব তেওঁলোকৰ লগতে আপোনালোকে লেনদেন কৰিব। মানে মই পইচা লেনদেনৰ কথা কোৱা নাই দেই, মই খালি যিখিনি ডকুমেণ্টেশ্যনৰ কথা কৈছোঁ, আমাক ফটো দিব বিচাৰিছে, কিবা ছিগনেচাৰ দিব বিচাৰিছে, কিবা কৰিব বিচাৰিছে, এই যিখিনি মানুহৰ হাতত আইডেণ্টিটি কাৰ্ড থাকে তেওঁলোককহে দিব। তাৰ বাহিৰে বেলেগৰ লগত আপোনালোকে যেন লেনদেন নকৰে। আৰু তেতিয়া যদি কোনোবাই মানুহে যদি তেওঁলোকৰ বাহিৰা যদি নাথাকে, আইডেণ্টিটি কাৰ্ড নথকা মানুহৰ লগতো যদি লেনদেন কৰে, সেইখিনিৰ কাৰণে আমি দায়িত্ব নহয়। গতিকে এইখিনি আমি ব্যৱস্থা আমাৰ ফালৰ পৰা আমি গ্ৰহণ কৰিছোঁ। আৰু মই আশা কৰিছোঁ যাতে এই আঁচনিখন আমি সম্পূৰ্ণভাৱে বৰপেটা জিলাত আমি কৰি পেলাই আঁচনিখন অসমৰ ভিতৰতে চবচে আগত আমি কৰিব পাৰোঁ। আৰু এইখিনি কৰিবৰ কাৰণে আপোনালোকৰ ৰাইজৰ সহযোগিতা বিচাৰিছোঁ। আৰু বাকী যিখিনি কথা আছে আপোনালোকৰ এপিডিচিএলৰ ফালৰ পৰা তেওঁলোকৰ সেইখিনি কথাখিনি যিখিনি আছে আজি আমাৰ দুল বৰ্মন ডাঙৰীয়া আপোনাক এইখিনি বুজাব, ADM মাৰি তেখেতে আপোনাক বুজাই দিব। আৰু মই ডকুমেণ্টছৰ ভিতৰত আপোনালোকৰ ফটো লাগিব, নথি পত্ৰৰ ভিতৰত আপোনালোকক প্ৰথমতে আপোনালোকে চাৰ্ভেৰ কাৰণে এইটো হৈছে আপোনালোকৰ চাৰ্ভে ফৰ্মেট। এই ফৰ্মেটৰ মতে আপোনালোকৰ ইয়াত ফটোগ্ৰাফবিলাক আপোনালোকৰ হ'ব ৰিচেণ্ট ফটোগ্ৰাফ, এতিয়াৰ ফটোগ্ৰাফ, 2 বছৰ আগৰ ফটোগ্ৰাফ দিলে নহ'ব। আজি ডেটৰ যিটো ফটোগ্ৰাফ, যিজন বেনিফিচিয়াৰী যিজনে পাব, যিজনৰ নামত হাউচ হোল্ড আছে, হাউচ হোল্ড নম্বৰ ইয়াত কি কি আছে মই আপোনালোক কৈ দিওঁ। 1 নম্বৰত আছে আপোনাৰ চিৰিয়েল নম্বৰ, 2 নম্বৰত আছে আপোনাৰ বেনিফিচিয়াৰীৰ নাম, 3 নম্বৰত আছে তেওঁৰ দেউতাকৰ নাম, যদি আছেতো আছে, নাই যদি প্ৰয়াত হ'ব। তাৰপিছত তেওঁৰ বয়স, তাৰপিছত তেওঁৰ মোবাইল নম্বৰ, ভোটাৰ ID নম্বৰ, হাউচ হোল্ড নম্বৰ, তাৰপিছত নতুন আমাৰ GPS এটা আপোনাৰ লোকেশ্যন মতে GPS মতে কি হয়, এই লোকেশ্যনৰ GPS আপোনালোকে জানিব পাৰে বহুতে বা কিছুমানে হয়তো অভিজ্ঞ নহয়। GPS হয়তো এটা বস্তু যিটো গ্ল'বেল পজিশ্যনিং ছিষ্টেম বুলি কয়, য'ত আজি আমি তেওঁলোকৰ এণ্ড্ৰইড মোবাইল আছে তেওঁলোকে হয়তো জানিব, খুব সহজ বস্তু যে আপোনাৰ লোকেশ্যনটো ক'ত আছে। আপোনাৰ লোকেশ্যনটো সেই GPS যিকেইটা কৰ্ডিনেট পায়, যিকেইটা তাত ওলাব, সেইখিনি টিপি দিয়াৰ লগে লগে আপুনি পৃথিৱীত য'তে থাকক আপুনি গম পাব যে মোৰ ঘৰটো ইয়াত। আৰু ইয়াৰ পৰা বহি থকা যদি গুৱাহাটীত বহি থকা মানুহ, দিল্লীত বহি থকা মানুহ, আমেৰিকাত বহি থকা মানুহ, সেই GPS যদি আপোনাৰ ঘৰৰ GPS কেইটা আপুনি যদি পায়, তেওঁলোকে সেই GPS মেপত আপোনাৰ কম্পিউটাৰত চাব পাৰিব বা মোবাইলতো চাব পাৰিব। গতিকে এই GPSটো ৰখা হৈছে, আৰু লাষ্টত হৈছে আপোনাৰ ফটোগ্ৰাফ। গতিকে ইমানখিনি ব্যৱস্থা কৰি দিছে গভৰ্ণমেণ্টে আমাক, ইমানখিনি আমাক ইয়াতকৈ আৰু বেছি ব্যৱস্থা কৰিব দৰকাৰ নাই মই ভাবোঁ। আৰু তাৰ ভিতৰত যদি কিবা প্ৰব্লেম হয় তেতিয়াহ'লে আমাৰ কোম্পানীৰ মানুহ অকল থাকিবই, আৰু যিকেইজন ইনষ্টলেশ্যন কৰা থাকিব। খুব সহজ কৰি দিছে আৰু খুব ধুনীয়াকৈ বস্তুটো বনাই দিছে যাতে কোনো গণ্ডগোল নহয়। কিন্তু কিছুমান কথা আছে, যেনে ধৰক আমি কৈছোঁ এতিয়া হাউচ হোল্ড আমাক দিছে, হাউচ হোল্ড নম্বৰ এটা, আমি ইয়াত এটাই নম্বৰ দিব পাৰিম, আৰু এটা নম্বৰ হাউচ হোল্ড নম্বৰ থাকে, চব এটাহে পাব সৌৰ শক্তি চালি। তাৰ লগত যদি সেই হাউচ হোল্ডত যদি বেলেগ সেই হাউচ হোল্ডৰ নামত যদি আৰু 2-3জন থাকে তেওঁলোকে কিন্তু এইটো নাপাব। হয়তো তেনেকুৱা আমি ছেকেণ্ড লিষ্ট এখন বনাই পেলাই পিছত আমি দিব পাৰিম, সেইটো এটা বেলেগ কথা। কিন্তু যিজন হাউচ হোল্ড থাকে এটা হাউচ হোল্ডৰ নম্বৰ আমি এজনেই দিব পাৰিম, এটাই আমি সৌৰ শক্তি চালি দিব পাৰিম। গতিকে তেনেকুৱা কিছুমান নিয়ম আছে। আৰু আমি ইয়াত কোনো ধৰণৰ আমাৰ ফালৰ পৰা আমি ইয়াত কোনো ধৰণৰ বদলা বদলি কৰিব নোৱাৰোঁ। এই যিখন পাৰ্মিট দিছে, যিখন আমাক হেৰি দিছে, তালিকা দিছে, আমি একজেক্টলি সেইমতেই কৰিব। আমি ইয়াত কোনো ধৰণৰ আমাৰ নাই, কোনো ধনী দুখীয়া কেটেগৰী নাই, ইয়াত কোনো সেনেকুৱা বস্তু নাই। যিকেইজনে ভোটাৰ লিষ্টৰ যিখিনি আছে, আৰু ভোটাৰ লিষ্টখন আমি ৰেফাৰেঞ্চ হিচাপে ল'ম, আৰু বেনিফিচিয়াৰী লিষ্টখন যেতিয়া বনাই হ'ব তাৰ লগত আমি ভোটাৰ লিষ্টখনো দিব লাগিব, যাতে নামৰ কিবা গণ্ডগোল থাকিব পাৰে বা কিবা উচ্চাৰণৰ প্ৰব্লেম থাকিব পাৰে, বানানৰ গণ্ডগোল থাকিব পাৰে, সেইবোৰৰ কাৰণেহে দিয়া হ'ব, বেলেগ একো কাৰণে দিয়া হ'ব। গতিকে এইখিনি আপোনাক মই এইখিনি আপোনালোকক বুজাই দিলোঁ। কিবা যদি আপোনালোকক সুধিব লগা আছে আপুনি সুধিব পাৰিব। আৰু বাকী আপোনাক ডিপাৰ্টমেণ্টেল ফালৰ পৰা, এপিডিচিএলৰ ফালৰ পৰা, ACBৰ ফালৰ পৰা যদি ছাৰে বাকী আছে, দুল বৰ্মন ছাৰ, তেখেতে আপোনাক গোটেইখিনি বুজাই দিব। আৰু তাৰ বাহিৰে যদি আপোনালোকৰ আজি সভাত যদি কিবা ক'ব লগা আছে আপোনালোকে ৰাইজে ক'ব পাৰে। নমস্কাৰ।